যিবিলাকে আজি ক'ব যে মোৰ দেখোন কাগজ অহা নাই, তেতিয়া তেওঁলোকক সুধিব যে তোৰ লোন কিমান আছিল, সুদে মূলে ক'ব ২৭,০০০, ২৮,০০০, ৪০,০০০, ৫০,০০০। এই ৫০,০০০ৰ মহিলাসকলক আমি কেইমাহমান পিছত মাতিম, মই অলপ টকা পইচা যোগাৰ কৰি লওঁ। তাৰ পিছত ৭৫,০০০ৰ খিনিকো মাতিম। গতিকে ইয়াৰ মাজত কোনোবা বেংকে টকা খুজিব আহিলে তেওঁলোককো ক'ব কোনেও যাতে ১ টকাও ঘূৰাই নিদিয়ে। হ'বতো? কোনেও ১ টকাও ঘূৰাই নিদিব। আৰু এতিয়া মই কোৱা কথাখিনি টিভিত ওলাই যাব, এইটো আপোনালোকে ৰেকৰ্ডিং কৰি হাতত ৰাখি দিব যে CM-এ কৈছে ৭৫,০০০ টকালৈকে যাৰ যাৰ লোনে সুদে হৈছে তেওঁলোকে ১ টকাও ঘূৰাই দিব নালাগে, কাৰণ তেওঁলোকক চাৰ্টিফিকেট দিয়া কামটো মই যিমান পাৰোঁ সিমান সোনকালে কৰাৰ বাবে চেষ্টা কৰিম। গতিকে তেওঁলোককো ক'ব যে তহঁতিও মন বেয়া নকৰিবি আৰু কোনোৱেও তহঁতক টকা খুজিব নাহে। মই বেংকবিলাকক অলৰেডি মোৰ অফিচত মাতি আনি কৈছোঁ যে কোনেও যাতে মহিলাসকলক দিগদাৰি নকৰে। কিন্তু দুই এজন থাকে কেতিয়াবা গণ্ডগোল কৰি দিয়ে, তেতিয়া আপোনালোকে বুজাই দিব যে অহা কেইমাহমানৰ ভিতৰত আমাৰ লোন চৰকাৰে ঘূৰাই দিব, গতিকে আপোনালোক এতিয়া আমাক দিগদাৰি কৰিব নাহিব। হ'ব, চবে বুজি পালোঁ? আৰু আপোনালোকৰ তাততো আজিৰ পৰা নাহেই, এইটোতো আপোনালোকতো ক্লিয়াৰ হ'ল। মই কৈ আছোঁ যিবিলাক ঘৰত এতিয়াও আছে আৰু তেওঁলোকৰ তাতো যদি ভুলতে কাগজ যায় আমাৰ MLA সকলক লক কৰিবৰ কাৰণে আপোনালোকে কৈ দিব। হ'ব? সকলোৱে বুজি পালে কথাখিনি? নতুন চিন্তাৰে ইতিহাসৰ পৰা বৰ্তমানলৈ সকলো তথ্য দাঙি ধৰি আপোনাৰ চিন্তাক দিব পাৰে এক নতুনত্ব। কেৱল পাব্লিকেট নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ।